I get a feeling there's going to be a riot. I don't read the newspapers because they all have ugly prints. At the starting of the week, at Summit Talks, you'll hear them speak. It's only Monday. অলপ দেৰি আগত অলপমান ফিটা মাৰিছিলোঁ যে অলপমান ভাল হেৰি কৰোঁ বুলি কিন্তু কৰিলোঁ না ভুল এটা মাজতে মানে Good and Monday. Tomorrow never comes until it's too late. হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা গুড মৰ্ণিং আজি ডে নম্বৰ 2 আজি দিনটো দুটা কাৰণতে স্পেচিয়েল মানে এটাটো ফাৰ্ষ্ট আমি এনেকৈ ফুৰিবলৈ আহিছোঁ এণ্ড ছেকেণ্ডটো হৈছে আজি আমাৰ ছেকেণ্ড মেৰেজ এনিভাৰ্চাৰী বিয়া পতা আজি 2 বছৰ হ'ল ককা আইতা বিয়াৰ 2 বছৰ 2 years আৰু একো নাই এইটো মনত থাকিব আজি দিনটো স্পেচিয়েলি এণ্ড আমি দুটা ইয়াতে আছোঁ হয়নে হয় ক'ত আছে অপিয়াম লেক ফাইনেলি আইতাই ককাক উলিয়াই আনিব পাৰিলে অপিয়াম নহয় উমিয়াম মই এনেও জেগাবোৰৰ নামবোৰ মনত নাথাকে চ' ইয়াত আছে এনজয় দ্য ভিউ এতিয়া অকণমান দেখুৱা আমি এনজয় কৰোঁ লেলিথামলে হোটেলৰ পৰা চেক আপ আউট কৰা হৈ গ'ল লেটলামলে এতিয়া আমি গ'য়িং আৰু এটা বস্তু কৰিবলৈ থাকিলে এইটো হৈছে যে বটিংটো সেইটো নহ'লে মানে একচুৱেলি কোনফালে পৰা গৈ মানে বটিঙৰ জেগাডোখৰ উলিয়াই সেইটো কথা নাজানো সেইটো কাৰণে বটিংটো কৰা নহ'লে বাট একো নাই ন' প্ৰব্লেম মই কৈছোঁ ন এতিয়া এনেকুৱা কান্দো লাগি গ'ল নহয় মানে গুগল মেপছে যিটো চিধা ৰাস্তা সেইফালেদি নিনি গোটেই সৰু সৰু গলিয়েদি গলিয়েদি ভৰা লাগে ন মানে কথাটো কি হ'ল যিটো ষ্ট্ৰেইট ৰাস্তা আছিলে সেই ৰাস্তাটোত অলপমান ভিৰ আছিলে সেইটো কাৰণে গুগল মেপছে আমাক টাউনখনৰ মাজেদি এটা পাক মৰুৱালে যিটো ষ্ট্ৰেইট 1 কিলোমিটাৰমান ৰাস্তা আছিলে সেইফালে ৰাস্তাদি নিনি এইফালে দূৰেদি প্ৰায় 4 কিলোমিটাৰমান এনেকুৱা ডিট'ৰ এটা মৰুৱালে তো সেইটো কাৰণে শ্বিলঙত গুগল ফ্ৰেণ্ড ইউজ কৰিলেও মানুহক সোধাটো মানে শ্বিলঙত গুগল মেপছ সেই আমাৰ লগৰ সেই ল'ৰাটোৰ নিচিনা যাৰ কথা শুনিব কিন্তু চকু মুদি নহয় মানে বুজিছেনে গুগল মেপছে ডাইৰেকশ্যনটো দিছে সেইফালে চাব মোবাইলত কিন্তু কাৰোবাৰ লগত কনফাৰ্ম কৰি ল'ব যে এইফালে হয় নে নহয় এইটো একমাত্ৰ মানে কি বুলি কয় মই টিপ বুলি ক'ব পাৰিম এইটো টিপ দিছোঁ ইউজ কৰিব ফাইনেলি লাগিছে যে আহি পিনে লাইট লুমৰ চাইডে আহিছোঁ বুলি ফাইনেলি আৰু দেই এইবোৰ দেখুৱাই দিয়া ৰাইজক নাতিহঁতক দেখাই নাতিহঁত চাই জাকৰুৱা মলয়াই কল কথা তুমি বিনা নহয় আধৰুৱা लेट लो कहाँ से जाते हैं जल्दी सीधा जाते सीधा या ये वाला
এতিয়া এণ্ড এই কথাটো মই নক'লোহেঁতেন এইটো মানে দৰকাৰ সেইটো কাৰণে ক'লোঁ মই এতিয়া যাৰ ঘৰত আছোঁ মানে কি ক'ম অসমৰ ওৱান অফ দ্য ফেমাছ ইউটিউবাৰ আৰু চেলিব্ৰিটিও হয় ছোৱালীবোৰৰ মাজত বম ফেমাছ চিনাকি কৰি দিওঁ আচলতে মোৰ খুব লাজ লাগিছে কাৰণ কেমেৰাৰ সন্মুখত কথা কোৱা অভ্যাস একদমেই নাই তথাপিতো ই মোৰ খুব পুৰণা ভাল বন্ধু আজি তাক মাতিছোঁ আহিছিলে তাৰ লগতে এতিয়া আৰু এসাঁজ খাম বুলি লৈছোঁ তো এয়াই আছিলে আমাৰ এডভেঞ্চাৰ ট্ৰিপ বাকী হেল্ল' তো এয়াই আছিলে আমাৰ এডভেঞ্চাৰ ট্ৰিপ এই এডভেঞ্চাৰটোত ইয়াৰ আগত যোৱালৈকে মই কৈছিলোঁ আগতে ফুৰি কেতিয়াও ভাল নাপাওঁ বুলি বাট কিবা এটা ডেফিনেটলি হ'ল আৰু ৰিয়েলি মোৰ মাজত এই যে ফুৰিবলৈ ইচ্ছা হোৱাটো এই ট্ৰিপটোৰ পাছতে মোৰ মানে এতিয়া লাগিছে যে মোৰ অকণমান ইচ্ছা হৈছে সেইটো কাৰণে মনলৈ মানে আহিছে যে নতুন টয়'টা হাইলাক্স গাড়ীখন দেখিছোঁ যে সেই হাইলাক্সখন কিনিম আৰু অল ইণ্ডিয়া এবাৰ ট'ৰ এটা মাৰিম সেইটো নেক্সট টাৰ্গেট এটা বনি গৈছে এই কামটো কৰি পিনে সপোন দেখাত কোনো টেক্স নালাগে ন কি ডাঙৰ কথা দেখিব পাৰোঁ সপোনটো ইমানে আৰু বাকী সান্নিধ্য পণ্টি বাইদেৱে এই গানটো ইউজ কৰিবলৈ কৈছে দেই মোক মই সুধিলোঁ বোলো এইটো কৰোঁ জানো ইউজ পণ্টি বাইদেৱে কৈছে তোৰ স্কুলৰ জুনিয়ৰহে একো নকৰ একো নকৰে সি সেইটো কাৰণে কৈছোঁ চলো বাৰু ঠিকে আছে দিয়া বাকী এয়া মনত আছে নাই হাই বুলি কৈ দিয়া আকৌ হাই বাকী সিমানে আছিলে ভিডিঅ'টো ইয়াৰ কথা এণ্ড কৰোঁ চবেই ভালে থাকিব টেক কেয়াৰ